জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, যাক পাইছে তাক জীৱনৰ শেষ দিনলৈকে কাষত ৰখাটোহে ডাঙৰ কথা। আঘাত পোৱাটো যাৰ অভ্যাসত পৰিণত হয়, এটা সময়ত সি কান্দিবলৈও পাহৰি যায়। সকলো ছোৱালীয়ে টকা পইচা নিবিচাৰে, এনেকুৱা বহুত ছোৱালী আছে যিয়ে অলপ মৰম পালেই সুখী হৈ যায়। বিশ্বাস বহুত ডাঙৰ এটা বস্তু, যি এবাৰ ভাঙি গ'লে কেতিয়াও জোৰা নলয়। এটা বাস্তৱ সত্য কথা, যাৰ মন ভাল হয় সিহঁতৰ কপাল সকলো সময়তে বেয়া হয়। ৰাতি 12টাৰ পিছত তাৰিখ সলনি হয় আৰু মানুহ সলনি হয় সুযোগ বুজি। এই পৃথিৱীত ভাল মানুহবোৰক কোনেও ভাল নাপায়, সকলোৱে ব্যৱহাৰ কৰে। তুমি নিজকে ধনী মানুহৰ লগত তুলনা কৰি দুখ নকৰিবা, বৰং তুমি ৰাস্তাতে পৰি থকা মানুহৰ লগত নিজক তুলনা কৰি চোৱা, তুমি সিহঁততকৈও 1000 গুণে ভালে আছা। এই পৃথিৱীত ভাল মানুহ সকলোৱে বিচাৰে, কিন্তু মানুহৰ ভাল হোৱাটো কোনেও নিবিচাৰে। জীৱনৰ বোজা কঢ়িয়াব গৈ বুজিলোঁ, ইয়াতকৈ স্কুলৰ বেগটোৱেই বহুত পাতল আছিল। মায়াৰ এই পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱত। জীৱনত তাই নহ'লে মই কেনেকৈ জীয়াই থাকিম, এই কথাই আপোনাক ভালে থাকিব নিদিব। কাৰোবাক ভাল পালে এনেকুৱাকৈ ভাল পোৱা উচিত, যদি সি কেতিয়াবা সঁচা ভাল পোৱা বিচাৰে, তেতিয়া যেন তোমাৰ কথা মনত পৰে। এই পৃথিৱীত ফ্ৰীত একোকে পোৱা নাযায়, তোমাৰ ভাল পোৱাৰ অবিহনে। ভাল পালে মন দেখি ভাল পোৱা, ধন দেখি নহয়, গুণ দেখি প্ৰেম কৰা, ৰূপ দেখি নহয়। এই পৃথিৱীত কোনো কাৰো কাৰণে অপৰিহাৰ্য নহয়, এই পৃথিৱীত কোনো কাকো নাপালে মৰি নাযায়। এই কথাবোৰ মূৰত ৰাখিলে জীৱনৰ চলাৰ ৰাস্তাটো সহজ হৈ যায়। ভালপোৱা হ'ল দুটি হৃদয়ৰ সম্বন্ধ, য'ত এটা অবিহনে আন এটা অচল। যিটো ভালপোৱাৰ মাজত নোপোৱাৰ ভয় থাকে আৰু সেইটো কথা মনত পেলাই দুয়োজনে কান্দে, তেনেহ'লে এই ভালপোৱাই হৈছে সঁচা ভালপোৱা। এটা ল'ৰাই যদি সঁচা ভাল নাপায়, অভিনয় কৰে, তেনেহ'লে এটা সময়ত সি সঁচাকৈ ভাল পাই পেলায়। কাৰণ ল'ৰাবোৰ এনেকুৱা এটা জাত, যি বেছি সময় অভিনয় কৰি থাকিব নোৱাৰে। যিয়ে তোমাক সঁচা ভাল পাব, সি কেতিয়াও তোমাক পাহৰি থাকিব নোৱাৰে। হয়তো অভিমান কৰি কথা নক'ব, কিন্তু সকলো সময়ত তোমাকেই মিছ কৰিব আৰু তোমাকেই ভাল পাব। যিয়ে মনৰ পৰা ভাল পাব জানে, সি যিকোনো পৰিস্থিতিত প্ৰিয় মানুহটিৰ কাষত থাকিব পাৰে। যিয়ে তোমাক মনৰ পৰা ভাল পায়, সি তোমাৰ সকলো ফটোত কমেণ্ট নকৰে ঠিকেই, কিন্তু তোমাৰ প্ৰত্যেকখন ফটোৰ কমেণ্ট পঢ়ে। আপুনি যদি কাৰোবাক মনৰ পৰা ভাল পাই থাকে, তেন্তে চাব এদিন নহয় এদিন সি আপোনাক বহুত মিছ কৰিব। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰিব। লগতে আপোনাৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো একেলগে আগুৱাই নিয়াত সহায় কৰিব। ধন্যবাদ।